নমস্কাৰ আপোনালোক সকলোকে মৃদুস্মিতা হাজৰিকাৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ সমাগম ঘটা ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰ ভাগলৈ যোৱাৰ এটি হেঁপাহ মনত পুহি ৰাখিছিলোঁ। আহকচোন আমি ভিডিঅ'টোৰ যোগেদি নামঘৰৰ সৌন্দৰ্য উপভোগ কৰোঁ। বিশেষ এটি দিনত আমি পুৱাই নামঘৰলৈ বুলি ওলালোঁ। আহকচোন নামঘৰৰ পৰিৱেশটো দেখাওঁ। এইদৰে আমি নামঘৰলৈ গ'লোঁ, অলপ ৰাস্তাও দেখাই দিলোঁ। আমি নামঘৰত উপস্থিত হৈ প্ৰথমে চাকি ধূপ জ্বলাই ল'লোঁ। তাৰপিছত আমি প্ৰসংগস্থলীত সেৱা কৰোঁ আৰু নৃসিংহ মহাপ্ৰভুৰ চৰণত সেৱা জনাই মংগলৰ বাবে আশীৰ্বাদ বিচাৰোঁ। সেৱাৰ অন্তত প্ৰসাদ আৰু নিৰ্মালি গ্ৰহণ কৰি আপোনালোকক এই মহিমামণ্ডিত নামঘৰৰ শোভা দেখুওৱাৰ নিমিত্তে ভিডিঅ' এটা প্ৰস্তুত কৰিলোঁ। সেইদিনা যে বিৰাট ভাল লাগিছিলে, কাৰণটো সকলোকে আমি লগ পালোঁ, আমি নাম প্ৰসংগও পালোঁগৈ। কিন্তু নামৰ ভিডিঅ' কৰিবলৈ নহ'লে, আমি সেইখিনি সময়ত ভিডিঅ' কৰিম বুলি আচলতে ভবা নাছিলোঁ আৰু সেইখিনি সময়ত আমি নামক বেছি গুৰুত্ব দিলোঁ, সেইবাবে নাম চলি থকা অৱস্থাত ভিডিঅ' নকৰিলোঁ। তাৰপিছত এয়া সকলোৱে একেলগে প্ৰসাদো খোৱা হ'ল। তাৰপিছত এতিয়াহে দেখাম, আকৌ যেতিয়া আমি সকলোখিনি হৈ গ'ল তাৰপিছত আহি মই বোলো ভিডিঅ' এটা কৰোঁ, সকলোকে দেখাওঁ, সকলো আহিব। এতিয়া ষ্টাৰ্ট কৰিম আৰু বিভিন্ন ধৰণৰ কথা মই পঢ়িছোঁ, গতিকে সেইখিনিও আপোনালোকক শুনাম। আহকচোন। ঢেকীয়াখোৱা বৰনামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ পূবত অৱস্থিত। ই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 3.5 কিলোমিটাৰ দূৰৰ ঢেকীয়াখোৱা গাঁৱত অৱস্থিত। ভাদ মাহৰ অখণ্ড নাম কীৰ্তনৰ বাবে নামঘৰলৈ অগণন ভক্তৰ ভিৰ হোৱা দেখা যায়। জনশ্ৰুতি অনুসৰি 1528 চনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যি গছি বন্তি সুদীৰ্ঘ 494 বছৰ ধৰ্মপান ৰাইজে জ্বলাই ৰাখিছে। এই গছি বন্তি এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে। নামঘৰটোৰ মুঠ মাটিকালি 13 বিঘা। ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে। ভক্তসকলে নিজৰ মতে নামঘৰলৈ দান বৰঙণি আগবঢ়ায় আৰু পৰিচালনা সমিতিয়ে ইয়াক সামাজিক আৰু সাংস্কৃতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰে। ই বৈষ্ণৱ ধৰ্ম আৰু অসমৰ মানুহৰ মাজত একতা বজাই ৰখাত সহায় কৰি আহিছে। প্ৰবাদ অনুসৰি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰি থকাৰ সময়তে অবৈষ্ণৱসকলৰ প্ৰৰোচনাত পৰি ৰজাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱক বন্দী কৰিব খোজে। শংকৰ গুৰুক শিষ্যসকলে আত্মগোপন কৰোৱাই ৰজাই মাধৱদেৱক জোঁৱায়েকৰ সৈতে বন্দী কৰে। পাছত বিচাৰত জোঁৱায়েকক মৃত্যুদণ্ড দিয়ে আৰু মাধৱদেৱক মুক্তি দিয়ে। বন্দীশালৰ পৰা ওলাই আহি বৰ্তমানৰ ঢেকীয়াখোৱা বৰনামঘৰত থকা ঠাইত এটা ভগা পজাত থকা এহাল বুঢ়া বুঢ়ীৰ ঘৰত দুখে ভাগৰে মাধৱদেৱে আশ্ৰয় লয়। ৰাতিৰ ভাত সাজৰ বাবে ঢেকীয়া শাকেৰে ব্যঞ্জন বনাই বুঢ়ীয়ে নিজেই নেখাই মাধৱদেৱক খুৱাইছিল। আহাৰ গ্ৰহণ কৰাৰ পাছত বুঢ়াৰ সহযোগত গাঁৱৰ কেইজনমান লোক লগ হৈ সেই ঠাইত এটা নামঘৰ স্থাপনৰ কথা কয় আৰু গুৰুজনাই নিজৰ পৰিচয় দিয়ে। ৰাইজে গুৰুজনাৰ ওচৰত মূৰ দোৱাই সন্মতি প্ৰকাশ কৰে। যি ঠাইত গুৰুজনাই ভোজন কৰিছিল সেই ঠাইত বৰগছৰ তলত খুটি মাৰি বন্তি প্ৰজ্বলন কৰি নামঘৰ ভাগ স্থাপন কৰে। তেতিয়াৰ পৰাই এই অঞ্চলৰ নামঘৰৰ লগতে অঞ্চলটোৰ ঢেকীয়াখোৱা হয়। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সেই ঠাই ত্যাগ কৰাৰ পাছত বুঢ়া বুঢ়ীহালৰ মৃত্যু হয় আৰু ৰাইজে সেই ঠাইতে খেৰ বাঁহৰ নামঘৰ সাজি বুঢ়া নামঘৰ নাম দিলে আৰু প্ৰত্যেক বছৰ ভাদ মাহত গুৰুজনাৰ আৰ্হিৰে পালনাম গাবলৈ ধৰিলে। এসময়ত কাঠ বাঁহেৰে নিৰ্মিত এই নামঘৰেই আটক ধুনীয়া ঢেকীয়াখোৱা নামঘৰ হিচাপে প্ৰখ্যাত হয়। ঢেকীয়াখোৱা বৰনামঘৰৰ লগত কেইবাটাও কাহিনী জড়িত আছে। কোৱা হয় যে নামঘৰৰ মূল খুঁটাটো শাল গছেৰে নিৰ্মিত। এদিন ৰাতি ইয়াৰ ভকত এজনে সপোনত দেখিলে যে বৰনামঘৰৰ কাষেৰে বৈ যোৱা নৈখন খুঁটিৰ বিপৰীতে বৈ গৈছে আৰু বৰনামঘৰ নিৰ্মাণ কৰিবৰ বাবে লগত এজোপা শালগছ উটুৱাই লৈ আহিছে। পিছদিনাখন যেতিয়া লোকসকলে সপোনটো বাস্তৱিত হোৱা যেন দেখিলে, তেতিয়া তেওঁলোকে বৰনামঘৰৰ মূল খুঁটাকেইটা শালগছেৰে নিৰ্মাণ কৰিলে।
গতিকে মই জনা কাহিনীটো ইমানেই মই যিহেতু কাহিনীখিনি পঢ়িছিলোঁ সেইবাবে আপোনালোককো শুনালোঁ আপোনালোকেও এই নামঘৰ ভাগলৈ আহিব নিশ্চয় মনৰ কামনা পূৰ্ণ হ'ব আচলতে বিশ্বাসেই মিলয় হৰি গতিকে আমি বিশ্বাস কৰোঁ যিহেতু সেইবাবে আমি ফল পোৱা যেনো লাগে তেনেহ'লে আজিলৈ ইমানেই আছিলে প্ৰিয়জনৰ সহযোগত নামঘৰ ভাগ চোৱাৰ সুবিধা হ'ল আমাৰ আৰু ভিডিঅ'টো প্ৰস্তুত কৰি দিলে কাহিনী ভাগ শুনি বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেনেহ'লে মোক জনাবচোন দেই এই ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত প্ৰস্তুত কৰিব বিচাৰোঁ সময় সুবিধা মিলাই গতিকে আজিলৈ বাই বাই পুনৰ এটা নতুন কাহিনী বা গীতৰ সৈতে আপোনালোকৰ মাজলৈ আহিম